হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এই দিনটোৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। আজি দিনটো যি কৰোঁ সকলোবোৰ আপোনালোকক দেখুৱাম। এতিয়া 7টামান বাজিছে। বাহিৰ কামবিলাক কৰি গা পা ধুই ৰেডি হ'লোঁ আৰু মায়ে এতিয়া গৰম পানী বনাইছিলে, তাৰে একাপ খাই লওঁ। গৰম পানীখিনি খাই এতিয়া মই ৰুটি বনাব লৈছোঁ। ৰাতিপুৱা আমাৰ ঘৰত সদায় ৰুটি বনোৱাই হয়। মানুহজনে ৰাতিপুৱা সদায় ৰুটিয়ে খায়, বেলেগ বস্তু নাখায়, সেইকাৰণে সদায় ৰুটিয়ে বনাওঁ। ৰাতিপুৱা 8:30লৈকে বনাই মেলি খুৱাই কামলৈ পঠাব লাগিব। ৰাতিপুৱা সময়টো বহুত জল্দি হয়। মানুহজনক খুৱাই পাই পঠাই লোৱাৰ পিছত ইমান জল্দি নহয় বাৰু। তাৰপিছত লাহেকৈ কামবিলাক কৰি আহিব পৰা যায়। ৰাতিপুৱা সময়টো সকলোৰে ঘৰত জল্দি হয় বাৰু। এতিয়া মই ৰুটিখিনি বনাই ল'ম। বনাই লোৱাৰ পিছত আজি আকৌ বজাৰো যাব আছে। এতিয়া মই আটাখিনি মঠি লৈছোঁ। আপোনালোকে ৰাতিপুৱা কি খায় মোক কমেণ্ট কৰি জনাবচোন। আৰু আমি ঠাণ্ডা দিন হোৱাৰ পৰা জুইতে বনাইছোঁ ৰাতিপুৱা। আৰু ঠাণ্ডা দিনত জুইৰ ওচৰত বহি ভালো লাগে বাৰু। এতিয়া মই ৰুটিখিনি বনাই লওঁ। মোৰ কাৰণে মই শুকান ৰুটি বনাম। মই ৰাতিপুৱা সদায় শুকান ৰুটিয়ে খাওঁ। এতিয়া মই ৰুটি খাই ল'ব লৈছোঁ। খাই লৈ বজাৰ যাব লাগিব। খাই মেলি ইয়াতে বজাৰলৈ গৈছোঁ। এডোখৰ খোজকাঢ়ি যাব লাগিব, থ'বলৈ মানুহ নাই যিহেতু। মা মই দুইজনী খোজকাঢ়ি গৈ আছোঁ বজাৰলৈ। আনকালে সেই মানুহজন ঘৰত থাকে, থ'বলৈ আহে। এতিয়াতো খোজকাঢ়ি আহি আছোঁ। খোজকাঢ়ি আহি বাগান পালোঁহি। আমাৰ ঘৰৰ পৰা গাড়ীত উঠিবৰ কাৰণে আধা ঘণ্টামান লাগে। তাৰপিছত এখন গগৈত উঠি আহিলোঁ। গগৈত উঠি আহি পিনি এতিয়া এখন ডিব্ৰুগড় কনভাৰ্টৰ ফ্লাইঅভাৰ পালোঁহি। আৰু এই ফ্লাইঅভাৰখন হোৱাৰ পৰা মানুহৰ বহুত সুবিধাও হৈছে। আৰু কেতিয়াবা আপোনালোকক মই দেখাম বাৰু ফ্লাইঅভাৰখন যেতিয়া ওপৰেদি কেনিবা যাম তেতিয়া। আৰু এতিয়া আহি পালোঁহি মই এইটো মেডিকেল তিনিআলি। এইফালে ডিব্ৰুগড় মেডিকেললৈ যোৱা হয়। এতিয়া এই গাড়ীৰ পৰা নামিও বহুতখিনি খোজকাঢ়িব লাগে বজাৰলৈ। এই খোজকাঢ়ি আহি আছোঁ। আহি বিশাল পালোঁহি। বিশালত সোমালোঁ। ইয়াত দেখিছেনে ফুলদানিবোৰ ইমান ধুনীয়া লাগিছে। এতিয়া মই ওপৰলৈ উঠি আহিছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত আহিছোঁ। ফাৰ্ষ্ট ফ্ল'ৰত জেন্টছৰ কাপোৰে পোৱা যায় চব। তাৰপিছত মোজাও চাইছোঁ দুযোৰমান। তাৰপিছত মানুহজনে কৈছিলে ওপৰত জেন্টছৰ কাপোৰ চাবৰ কাৰণে পেণ্ট চাৰ্ট আছে, ধুনীয়া কালেকশ্যনেই আছে বাৰু। এতিয়া মই ইয়াত ছেকেণ্ড ফ্ল'ৰত আহিলোঁ। ইয়াত চব পাকঘৰ বস্তুৱেই পোৱা যায়। আৰু ইয়াত যি দেখোঁ চব ভালেই লাগে। চব কিনি পিনি নিবই মন যায়। তাৰপিছত এতিয়া হোটেলত সোমালোঁ। হোটেলতে চিঙৰা খাই ল'লোঁ। এতিয়া ঘৰ আহি আছোঁ। এতিয়া 3:30মান বাজিলে। আকৌ সেই আধা ঘণ্টামান খোজকাঢ়িব লাগিব ঘৰলৈকে। ঘৰ পাই কি কিনো বজাৰ কৰিলোঁ আপোনালোকক দেখাম বাৰু। এতিয়া মই ঘৰ আহি ফ্ৰেছ হৈ ল'লোঁ। ফ্ৰেছ হৈ লোৱাৰ পিছত আপোনালোকক দেখাওঁ কি কিনো আনিলোঁ। সেইদিনা কাপোৰ এযোৰ লৈছিলোঁ। চাদৰখন চিলালোঁ, মেখেলাখন চিলোৱা নাছিলোঁ আৰু ব্লাউজটো চিলোৱা নাছিলোঁ। তাৰ কাৰণে অস্ত্ৰ কাপোৰ আনিলোঁ ব্লাউজত লগাবলৈ। আৰু মেখেলাত লগাবলৈ শাৰী ফলচ নাপালোঁ। তাৰ কাৰণে সেই মিঠা কাপোৰ লৈ আহিছোঁ। আৰু আপোনালোকক ব্লাউজ চিলোৱা ভিডিঅ' লাগে যদি মোক কমেণ্ট কৰি জনাব। মই চিলাই পিনি দেখাম আপোনালোকক। আৰু দহি বাতিবৰ কাৰণে দহি সূতা আনিছোঁ। দহি সূতাখিনি গুলপীয়া ৰঙেই আনিছোঁ। ফুলখিনি যিহেতু গুলপীয়া ৰঙৰ আছে। আপোনালোকক দহি বটা ভিডিঅ' দিম বাৰু। আৰু মোৰ চেনেলটোত মই ৰেচিপি ভিডিঅ' দিওঁ। তাৰ কাৰণে এইখন আনিছোঁ। এইখন মই বিশালৰ পৰাই আনিছোঁ। আৰু এটা ইডলি ষ্টেণ্ড আনিছোঁ। এইটো মই বিশালৰ পৰাই আনিছোঁ। মই যেতিয়া ইডলি বনাওঁ কেটলিত বনাওঁ তেতিয়া ইডলি বেয়া হয়। সেইকাৰণে মই ইডলি ষ্টেণ্ড আনি লৈছোঁ। আৰু মই যেতিয়া বনাম আপোনালোকক দেখাম বাৰু। বাচন ধুবলৈ এইটো আনিলোঁ। ঘৰত পিন্ধিবৰ কাৰণে চেণ্ডেল এযোৰ আনিলোঁ। আৰু শাক পাচলি কিবাকিবি আনিলোঁ। দিনটোতো একো ভাত পানী নাখালোৱেই। এতিয়া সেই চাহে খাই লৈছোঁ। চাহখিনি খাই লৈ অলপ দেৰি হ'লোঁ। শুই উঠি আকৌ ভাত বনাব হ'লেই। আজি কণী আলু দম বনাব লৈছোঁ। কণী আলুকেইটা বইল কৰি ল'লোঁ। বইল কৰি লোৱাৰ পিছত কেৰাহীত অলপ তেল দি পিনি কণীকেইটা ৰঙচুৱা হোৱাকৈ ভাজি ল'ম। কণীকেইটা ভাজি লোৱাৰ পিছত একেটা কেৰাহীতে অলপ তেল দিলোঁ। তেল দি পিনি পিঁয়াজ দিলোঁ, নহৰু দিলোঁ, বিলাহী দি পিনি এতিয়া অলপ ভাজি লৈছোঁ। হালধি নিমখ দি দিছোঁ লগতে। এতিয়া মই অলপ ভাজি ল'ম। এতিয়া মই ইয়াত জিৰা ধনিয়া দিছোঁ আৰু ৰেড চিলি পাউডাৰ দিছোঁ।
দি পিনি এতিয়া মই অলপ ভালদৰে লৰাই দিম। অলপ দেৰি ভাজি লোৱাৰ পিছত এতিয়া মই গৰম পানী দি দিছোঁ আৰু গৰম পানীখিনি দিয়াৰ পিছত ইয়াত মই আলুখিনি দি দিলোঁ আৰু কণীকেইটাও দি দিলোঁ। দি পিনি এতিয়া অলপ মই লৰাই দিছোঁ আৰু এতিয়া মই এনেদৰে অলপ দেৰি সিজিবলৈ দিম। এতিয়া মোৰ কণী আলু দমখিনি বনাই হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে মোক কমেণ্ট কৰি জনাব। আজি দিনটো বহুত ভাগৰ লাগিলে। এতিয়া খাই বৈ শুই থাকিম। গুড নাইট।